গাড়ী আহে নে কিমান সময় লাগিব ফ্লাড রিলিফ দিয়া হব বলে ডিস্ট্রিক্ট ডিজাস্টার ম্যানেজমেন্ট আর আমার সার্কুল অফিস ইয়ারও বাইদেউ ফোন করেছে যোৱাকালি মোক যে কিমান মানুহ এফেক্টেড হয়েছে তো মই মোটামুটি 1 পৰা 2000 মানুহ প্রায় আমার রেলওয়ে কলোনি এরিয়া বিভিন্ন এরিয়া পার্ট দিয়া আছে আমার রেলওয়ে কলোনি এরিয়া 1 পৰা 2000 মানুহ এফেক্টেড হয়েছে বলে আমি এটা ভোটার লিস্ট অনুসারে আমি পঠাই দিছোঁ তা আজি ইয়াতে তেখেতসকলে 4টা বজাতে বস্তুবিলাক লৈ আহিব বুলি কৈছে কিন্তু তেখেতসকলে বিভিন্ন এৰিয়াতে দি আছে এতিয়া ৰাতি হৈ গ'ল আহি পোৱা নাই অলপ সময়ৰ ভিতৰত আধা ঘণ্টাৰ ভিতৰত আহি পাব বুলি ইয়াৰো বাইদেউ কৈছে মোক এতিয়া ফোন কৰিছে তো আজি সামগ্ৰী এতিয়া মানে দিয়াটো আৰম্ভ কৰিব আপোনাৰ কেণ্ডেল দিব লগতে চাবোন দিব দালি দিব চাউল দিব আৰু মস্কিউট দিব বুলি কৈছে এই 4-5 বিধ মোটামুটিভাৱে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ তেনেকুৱাটো মানে প্ৰত্যেক বছৰে হয় তথাপি ৰাম ঠাকুৰ কলোনি শিৱবাৰী শীতলাবাৰী পাণবাৰী ৰেলৱে কলোনি পাৰ্ট 1 পাৰ্ট 2 এনেকুৱা এটা হেৰি কৰা হৈছে তাৰপিছত শান্তিপাৰা আৰু এইফালে সৰ্দাৰপট্টি 8-10টা এৰিয়া বেছিকৈ এফেক্টেড হৈছে বাকী বজাৰ এৰিয়াটো কিছুমান মানে ড্ৰেইনৰ পানী চানী সোমাইছে কিন্তু মানে বেছিকৈ এফেক্টেডটো আপোনাৰ 8-10টা এৰিয়া হ'ব ফ্লাড হোৱাৰ কাৰণে ডিষ্ট্ৰিবিউশ্যন কৰি আছে চৰকাৰৰ ফালৰ পৰা এইটো চাউল দাল তেল চাবোন গাখীৰ পেকেট all these particulars are given by the government. Ward number 2 মই ward commissioner এইটো শীতলাবাৰী পাণবাৰী ৰাম ঠাকুৰ কলোনি ভাগ কৰি দিছোঁ আমি দিয়াৰ সুবিধাৰ কাৰণে একটা সাইডত ফ্লাডৰ এফেক্টেড মানুহ আৰু একটা পৰিয়ালে ইয়াত 500 ঘৰ আহিছে আৰু বাকী অহা নাই আৰু শিৱবাৰী দি আছোঁ আমাৰ ৱাৰ্ড নম্বৰ 2 আৰু ধৰমনালা পাৰ্ট যিটো গাৰ্লছ কলেজ তাতেও দি আছোঁ ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰাও দি আছোঁ ঠিক আছে।